নমস্কাৰ। এতিয়া ঘৰৰ প্ৰথমটো ভিডিঅ' মই এতিয়া আৰম্ভ কৰিছোঁ। দেখিছেনে ৰ'দ দি আছে এতিয়া বাৰু। এতিয়া 3টা বাজিলে দেই, 3টা বাজি গ'লেই। অকণমান চাঙলৈ আহিছোঁ যিহেতু পদূলিলৈ আহিছোঁ। 3টা বাজি গ'লেই। এতিয়া যাওঁ মই মাৰ লগত বৰপথাৰ টাউনলৈ যাওঁ, কিবা দৰকাৰ এটা আছে মাৰ লগত। বোলো ময়ে যাওঁ, বহুত দিন যোৱাও নাই, মাৰ লগতে যাওঁ। ইমান মানে গৰম মানে কি আৰু, গৰমটোতো চবতে একেই পৰিছে জানেই। আৰু গৈ আহোঁ বৰপথাৰলৈ মাৰ লগত। আৰু আজি আলহী আহিব মানে জানে মোৰ জেঠাই ছোৱালীকেইজনী, বাহঁত আহিব, ভণ্টি আহিব। ভণ্টি আমাৰ ঘৰতে আছিলে, তাই প্ৰেমৰ জেঠাই ছোৱালীজনীৰ ঘৰলৈ গ'ল। তাই মোৰ ডাঙৰ বাইদেউ আকৌ দেই, য'ত ডাঙৰজনী বাইদেউ ঘৰলৈ গ'ল। তাই 2 নে 3 দিন হ'ল তালৈ যোৱা আমাৰ ঘৰৰ পৰা। তাৰপৰা আকৌ আজি তাই আমাৰ ঘৰলৈ আহিব, তাইক দেউতাই আনিবগৈ আৰু বাইদেউহঁতো আহিব লগতে। বোলো গোটেইকেইজনী বাই ভনী গোট খাওঁ আৰু। তাই ছোৱালীজনীও আহিব, ল'ৰাটোও আহিব। আৰু এজনী বাইদেউ, যিজনী ভণ্টি আহিছে আমাৰ ঘৰলৈ, তাই বায়েকো আহিছে তাহাঁতৰ ঘৰলৈ। মানে তাই শালিকীহাটত, তাই মানে ইয়ালৈ আহিব পৰা নাই, তাইৰ ল'ৰাটো আছে, অকলে আহিব নোৱাৰে, সেইকাৰণে পিছত আহিব আৰু। এতিয়া তাহাঁতি আজি আহিব, বোলো আজি আৰু হ'ব আৰু বাই ভনী পাৰ্টিটো ন। তাৰপৰা বোলো এতিয়া টাউনৰ পৰা আহোঁগৈ, কিবা দৰকাৰ আছে, মাও যাব, গৈ মেলি আহি লওঁ। তাৰপৰা তাহাঁতি আহিলে দেখাম দেই আপোনালোকক। ভিডিঅ'টো এইখিনিৰ পৰা আৰম্ভ কৰোঁ। যিহে নেটৱৰ্কৰ প্ৰব্লেম হয় নহয়, ওলাই গ'লেহে ভিডিঅ' আপলোড কৰি দিব পাৰিম। মানে ইয়াত নোৱাৰোঁ ভিডিঅ' আপলোড কৰিব, বিৰাট নেটৱৰ্কৰ প্ৰব্লেম হয়। জিঅ' পায়, এয়াৰটেলটো নাপায়। মোৰ যিহেতু এতিয়া এয়াৰটেলটো চলি আছে, এয়াৰটেল প্ৰব্লেম হয় ইয়াত। ঠিক আছে, এতিয়া গৈ লওঁ। আকৌ দেউতাই তাহাঁতক আনিবলৈও যাব লাগিব, মানে সেইকাৰণেহে আহি লওঁ। তাৰপৰা আৰু কালি আহিছোঁহে, ভিডিঅ' বনাম আৰু লাহে লাহে ন। বেছি দিন মানে আৰু থাকিম আৰু এসপ্তাহমান, তাৰপৰা যামগৈ আৰু ঘৰলৈ। তেতিয়া হ'ব, এতিয়া গৈ আহোঁ। জালখন কিন্তু ফুলিছে দেই, আমাৰ ইয়াত কটীয়াবাই এয়া মানে আমাৰ চাপৰ বাই ভনীৰ ভিতৰত তাইয়ে চাপৰ বান্ধি দেই। এয়া চব কিমান চাপৰ দেখিছে। এনে জাল নামাৰে আকৌ, ভিডিঅ'টো বনাম যে সেইকাৰণে তাই জাল মাৰি দেখাইছে দেই। এনে জাল নামাৰে। এয়া ভাইটি কৈ আছে বোলে মই তাইক বেইজ্জতি কৰি দিছোঁ ন। সঁচাটোহে কৈছোঁ, হয়নে নহয়? এয়া এতিয়া মই বৰপথাৰ যাবলৈ ওলাইছোঁ। বৰপথাৰ যাম, ছাৰজন মানে ইয়ালৈকে আহিব। যিহেতু মই ডক্টৰক দেখাব আহিছোঁ, আপোনালোকক মই আগতো ভিডিঅ'ত কৈছিলোঁ ডক্টৰক দেখাবলৈ আহিছোঁ। জানো পাই ইয়াত ইমান নেটৱৰ্কৰ প্ৰব্লেম, নেটৱৰ্কৰ কাৰণে মই ভিডিঅ' আপলোড কৰিব পৰা নাই। এতিয়া যাবলৈ ওলাইছোঁ, মানে মই একোৱে কৰিব পৰা নাই ইয়াত নেটৱৰ্ক প্ৰব্লেমৰ কাৰণে। এতিয়া ওলাই যাম, যদি পাৰোঁ ভিডিঅ'টো এনেকৈ আপলোড কৰি দিম আৰু। বিশেষকৈ মই ডক্টৰক দেখাবৰ কাৰণে ঘৰলৈ আহিছোঁ। ভণ্টিজনী চিঞৰি আছে, দেখাওঁগৈ কি কয়। ভয়ে লাগি আছে, কিবা কয় ডক্টৰে। মাজতে এবাৰ দেখাইছিলোঁ, ছাৰজন গোলাঘাটত নাছিলে, যোৰহাটত দেখাইছিলোঁ মই। তাৰপৰা এতিয়া অকণমান প্ৰব্লেম পোৱাৰ কাৰণে মানে মই আকৌ দেখাবলৈ আহিছোঁ। ইমাৰ্জেঞ্চি আহিবলৈ 2 দিনমান দেৰিকৈ পাৰিম, কিন্তু মোৰ যিটো প্ৰব্লেম হৈ আছে, ইমান বাট চাই নাথাকিলেও ছাৰে মাতিলে বোলে গুচি আহা, সেইকাৰণে। তাৰপৰা মই বোলো এতিয়া যাওঁ আৰু দেখাওঁগৈ। ভয় লাগিছে মোৰ, গম পায়নে। এনেকৈ মানে একদম ডক্টৰক দেখুওৱা বুলি ক'লে যে বৰ ভয় লাগে মোৰ। কি ক'ম আৰু, সাহস গোটাই লৈছোঁ আৰু। কিবা কয় এতিয়া ডক্টৰে। গৈ আহোঁগৈ, লগত মোৰ ভণ্টিজনী যাব মানে কাইলৈ যাবগৈ। মানে কৈছে কিবা লৈ আহে, ৰ'বাচোন কিবা লৈ আহাটো প্ৰথমতে মই ডক্টৰক দেখাই লওঁগৈ, কিবা কয়। ভয় লাগিছে একদম, বুকন টিপিং কৰিছে মোৰ। মাজতেও দেখাইছিলোঁ, গালিহে দিলে, ইমান কাম কৰিছে, আগতো কাম কৰিছে, কিবা কৰিছে। এইবাৰ বা কি কয় এতিয়া। মাইকী মানুহ যেতিয়া কাম চাম কৰিব লাগিব ন, নকৰাকৈতো থাকিব নোৱাৰোঁ। ঠিক আছে, গৈ আহি লওঁগৈ।